নমস্কাৰ। কবিতাৰ শিৰোনামা শাওনৰ বৰষুণ। কবিতাটি লিখিছে মল্লিকা বৰদলৈয়ে। শাওনৰ বৰষুণ। ৰিমঝিম শাওনৰ বৰষুণে জীপাল কৰিলে পথাৰৰ সেউজী তুলিচাখনি। নাঙলৰ কৰখনত ভ্ৰূণ হোৱা এটা সেউজীয়া সপোন। আৱেগত নাচি উঠে মন। একাঠু বোকা পানীত ৰুই অহা কঠীয়াখনি লহপহকৈ বাঢ়ি আহে এক সোণ বৰণীয়া সপোন। চকুৱে মুখে ভাহি উঠে সেই ৰূপম দাইটিয়ে কোৱা, অহাবাৰলৈ আৰু ভূই ৰুব নালাগে, ময়ে আনিম তোক। দাইটিৰ কথা আৱেগত তিয়াই পেলালে মন। ইয়াৰ মাজতে আই বোপাৰ আশা, এইবুলি ডাঙৰি অনা দিনত কাঁইটিলৈও খুজিব ছোৱালী। মহাজনৰ তাত থকা মাটিডৰা মোকলাই ল'ব, এহাল বলদ আনিব আৰু কত যে সপোন। ৰিমঝিম বৰষুণ তুমি হিয়া উজাৰি দিয়া, শাওনৰ পথাৰ কৰা চহকী। ভাগৰুৱা মন অৱশ শৰীৰ নিমিষতে পৰিব সাত। ধন্যবাদ।